নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ শুৱালকুছিয়া বোৱাৰী নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি মানে আমাৰ বাইদেউহঁতৰ ঘৰত এটা সৰুকৈ পৰ্ব আছিলে, তো মই তাত পায়স বনাইছিলোঁ। মই বনাইছোঁ যিহেতু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তো বেছি দেৰি নকৰি ব'লক আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। আৰু মই এয়া পায়সৰ কাৰণে লৈছোঁ এয়া জহা চাউল 1 পোৱামান হ'ব চাগে। এইখিনি অকণমান দেৰি তিয়াই থৈ ৰাখিছিলোঁ আৰু এতিয়া ধুনীয়াকৈ চফা কৰি ল'ম, তাৰপিছত দেখুৱাইছোঁ কি কৰোঁ, চাই থাকিব। সেইফালে ফ্ৰেণ্ডছ এতিয়া মানে চাউলখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এতিয়া কুকাৰত দি দিলোঁ। অকণমান গাখীৰত চাউলখিনি আগতে সিজাই ল'ম, মানে লৰলৰি হৈছে সেইকাৰণে কুকাৰতে দি দিলোঁ। আৰু মই এনেকৈ কুকাৰতো দিওঁ আৰু চচপেনতো বনাব পাৰি। এতিয়া চিটি মাৰিব দিম 2-4টামান, তাৰপিছত আৰু এয়া পায়সত দিবৰ কাৰণে খিচমিচ কাজু বাদাম লৈছোঁ কেইটামান। আৰু এইখিনি এতিয়া অকণমান পানীত তিয়াই থ'ম আৰু অলপ দেৰি। এয়া বাতি এটাত দি দিলোঁ গোটেইখিনি মিক্স কৰি, আৰু ইয়াত পানী দিলোঁ, অলপ দেৰি তিয়াই থৈ দিম এতিয়া। আৰু ইয়াৰ কাৰণে লাগিব আমাক নাৰিকল, মানে এই নাৰিকলখিনি মই চিপি ল'লোঁ। আৰু নাৰিকল দিলে পায়সত আমি ভাল পাওঁ খাই, খুবেই ভাল পাওঁ, সেইকাৰণে নাৰিকল দিওঁৱেই। আৰু এতিয়া কুকাৰৰ হুইচেল আহি গ'ল। এয়া আমাৰ কুকাৰৰ হুইচেল অহাৰ পিছত অলপ দেৰি ঠাণ্ডা হ'ব দিলোঁ ফ্ৰেণ্ডছ, এয়া চাব পাৰে। আৰু এতিয়া আমাৰ মানে চাউলটো ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া আকৌ গাখীৰ দি দিলোঁ, গাখীৰ দি অলপ দেৰি লৰাই থাকিম এতিয়া। সেইফালে ফ্ৰেণ্ডছ এয়া মই তেজপাত দিব পাহৰি গৈছিলোঁ, এতিয়া দি দিলোঁ। আৰু এয়া চেনি 3 বাতি দি দিছোঁ এইটো বাতিৰ জোখেৰে। আৰু দিম নাৰিকল, নাৰিকল দিলে আমি পায়সত খুব বেছি ভাল পাওঁ আৰু খায়ো সোৱাদ লাগে নাৰিকলটো দি দিলে, আৰু এটা ধুনীয়া ফ্লেভাৰ আহে নাৰিকল দিয়াৰ পিছত। আৰু দি দিম এতিয়া খিচমিচ কাজু বাদাম। এইখিনি দিয়াৰ পিছত ধুনীয়াকৈ অলপ দেৰি লৰাই দিম আৰু লৰাই থাকিব লাগিব। আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থৈ দিব লাগিব, নহ'লে তলত লাগি যাব যে, সেইকাৰণে আৰু এতিয়া লৰাই থাকিব লাগিব। আৰু এয়া ফ্ৰেণ্ডছ চাউলটোতো ধুনীয়াকৈ সিজি গৈছে, আৰু এয়া মানে চেনিখিনি গলি যাবৰ কাৰণে এনেকৈ মাজে মাজে লৰাই থাকিব লাগিব। আৰু আমাৰ পায়স প্ৰায় ৰেডিয়ে আৰু এতিয়া। আৰু ফ্ৰেণ্ডছ যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু যদি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব। এতিয়া আমাৰ পায়স ৰেডি। আৰু মই এনেকৈ বনাওঁ, ঘৰত বনালে এনেকৈ বনাওঁ, আৰু চচপেনত বনালে বাৰু বেলেগকৈ বনাওঁ। কিন্তু আজি লৰালৰি হ'ল যে, সেইকাৰণে কুকাৰতে বনাই দিলোঁ। আৰু এতিয়া আমাৰ পায়স ৰেডি খাবৰ কাৰণে। এয়া চব ধুনীয়া হৈছে, আৰু এইখিনিতে এতিয়া নমাই দিওঁ। আৰু সেয়ে ফ্ৰেণ্ডছ এইখিনি মই এতিয়া দাদাক টেষ্ট কৰিব দিওঁ, চেনি হৈছে নে নাই, কি হৈছে। আৰু সি খাই বহুত সোৱাদ হোৱা বুলি কৈছে, আৰু খাবলৈ সঁচাকৈ বহুত টেষ্টি আছিলে, নাৰিকলৰ এটা ধুনীয়া গোন্ধ আহিছে। আৰু আজিৰ ভিডিঅ'টো ইমান এটা সামৰণি মাৰোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম এতিয়া, বাই বাই।